হাই ফ্ৰেণ্ড, মই তুলিকা। আপোনালোক সকলো কেনে আছে? ভালনে বাৰু? এয়া মোৰ কেৰাহীটো দেখিছে, ধৰা দুটা নাই, ছিগি গৈছে। ছিগি যোৱা যদিও পুৰণি যদিও মই ইউজ কৰি মোৰ ভাল লাগে বাবে মই কৰিছোঁ। আপোনালোকে প্লিজ বেয়া নাপাব দেই কেৰাহীটো দেখি। আহকচোন আমি আমাৰ ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া তেল দিছোঁ, তেলখিনি গৰম হ'বলৈ দিম। এতিয়া আমি তেলখিনি গৰম হোৱাৰ পিছত আমি আমাৰ ধুই লোৱা শুকান মাছখিনি ইয়াত ভাজি ল'ম। শুকান মাছখিনি নিমখ আৰু হালধি সানি লৈছোঁ। লৈ এতিয়া মই ভাজিবলৈ আৰম্ভ কৰিছোঁ। বেছি খৰকৈ নাভাজোঁ বাৰু, খৰকৈ ভাজিলে ইয়াত টেষ্টটো নুঠিব। অকণমান ভাজি ল'ম, জাষ্ট অকণমান ভাজি লৈছোঁ। আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পায় প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু বহুত ধুনীয়া ধুনীয়া আপোনালোকে মোক কমেণ্ট কৰিব। আপোনালোকক কমেণ্ট দিবলৈ মই সদায় সাজু হৈ থাকিম। এয়া এতিয়া আমাৰ মাছখন ভজা হৈছে। মাছখন এতিয়া আমি কাঢ়ি ল'ম। হৈছে প্ৰায় উঠাব পৰা হৈছে। আমি উঠাই ল'ম এতিয়া। আপোনালোকে খায়নে নাখায় বাৰু শেৱালি ফুল আৰু মাছ? শেৱালি ফুলৰ লগত মাছ বহুত ভাল লাগে খাই, কেতিয়াবা খাই চাবচোন। আমি এই শেৱালি মাছখিনিত বাৰু বেছি আমি মছলা ইউজ নকৰিম, চাওকচোন বাৰু। আহকচোন আমি এতিয়া ইয়াত দি ল'ম কেঁচা জলকীয়া 3টা আৰু পিঁয়াজ। এইখিনি আমি এতিয়া ৰঙচুৱাকৈ ভাজি ল'ম। ৰঙচুৱা হোৱালৈকে বাৰু ভাজি ল'ম। লোৱাৰ পিছত আমি চাওকচোন কি কৰোঁ। এতিয়া ৰঙচুৱা হ'ব ধৰিছে প্ৰায়। ৰঙচুৱা হ'লে আমি ইয়াত দি ল'ম, ৰঙচুৱা কৰি ল'ম বাৰু। পিঁয়াজটো অকণমান ডাঙৰ ডাঙৰকৈ কটা হৈ গ'ল, সেইবাবে ৰঙচুৱা হোৱাতে টাইম লাগিছে। এতিয়া হৈছে পিঁয়াজখিনি ৰঙচুৱা হৈছে। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত আমি দিছোঁ ইয়াত কেঁচা শেৱালি ফুল। কেঁচা শেৱালি ফুলখিনি আমি ইয়াত অকণমান সময় ভাজি ল'ম। ভাজি লোৱা হৈছে প্ৰায়। আমি ইয়াত এতিয়া সোৱাদ অনুসৰি নিমখ দিছোঁ। আপোনালোকে জোলো খাব পাৰে বা শুকানো খাব পাৰে। আমি শুকানেই খাওঁ, সেইকাৰণে বেছি জোল নকৰোঁ কাৰণে নিমখটো অলপ কমাই দিছোঁ। আপোনালোকে সোৱাদ অনুসৰি নিমখ দি দিব। এয়া ভাজি লৈছোঁ। ভজা হোৱাৰ পিছত আমি দিম ইয়াত ভাজি থোৱা শুকান মাছখিনি দি আমি অকণমান সময় লৰাই থাকিম। তাৰপিছত আমি ভজা হোৱাৰ পিছত দিছোঁ ইয়াতে পানী। এগিলাচমান পানী দি লৈছোঁ, সৰু এটা গিলাচেৰে এগিলাচ পানী দি লৈছোঁ। পানীখিনি দি এইখিনি আমি মিডিয়াম ফ্লেমত বইল হ'বলৈ দিম। মিডিয়াম ফ্লেমত বইল হোৱাৰ পিছত শুকান হৈ যাব যেতিয়া, তেতিয়া আমি ইয়াত নমাই থ'ম। এয়া আমাৰ শেৱালি ফুল আৰু শুকান মাছৰ তৰকাৰী হৈ গ'ল। আমি এতিয়া খাম। এইটো আমি জলকীয়া ভাঙি দিয়া নাই, কাৰণ আমাৰ জলকীয়া ভাঙিলে সৰু বাচ্ছা আছে, সি নাখায়, বাবুই নাখায় বাবে দিয়া নাই ভাঙি।
এনেকৈ থৈছোঁ, গোটা গোটেই থৈছোঁ।